হে এভৰিৱান নমস্কাৰ সকলোকে আপোনালোকক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে নহয়নে? ময়ো ভালে আছোঁ দিয়ক। কিনো ক'ম আৰু সদায় ব্লগ দিম বুলিতো ভাবোঁ, কিন্তু কাম শেষ হোৱাৰ পিছতহে মনত পৰে শ্বুটিং কৰিবলৈ। নতুন ব্লগাৰ ন, লাহে লাহে এক্সপিৰিয়েঞ্চ হ'ব আৰু দিয়কচোন নহয়নে? আহকচোন মোৰ ব্লগটো উপভোগ কৰোঁ। এয়া মই দিনৰ কাৰণে ভাত চব্জি অকণ বনাই লৈ আজৰি হৈ ল'ব বিচাৰিছোঁ। আচলতে এয়া কুন্দুলি আলু ভাজি বনালোঁ আৰু এফালে ঔটেঙা ভাজি বনাই আছোঁ, দালি আৰু ভাত চিম্পুলকৈ বনালোঁ। আৰু এয়া বনাই থাকোঁতেই ল'ৰা আহি পালে। আৰু আজি যিহেতু স্কুলত ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন আছিলে, যিহেতু ড্ৰেছটো এইযোৰে পিন্ধি গৈছিলে, সেইকাৰণে মই অকণমান নচুৱাই ল'লোঁ আৰু চান্সতে ভিডিঅ'ত দিম, তুমি অকণ নাচি লোৱা বুলি ক'লোঁ। আৰু এয়া নাচি দেখুৱাইছে মোক ধুমাধুম একেবাৰে। আৰু এইবাৰ পাছফালে মাও বহি লৈছে একেবাৰে। অথনিৰ পৰা আগফালে চাই আছিলে, এবাৰ গৈ বহি ল'লে। আৰু এয়া মাজতে অকণমান স্কুলৰ ক্লিপটো দি দিছোঁ আৰু অকণমান এডোখৰ পালোঁ যেতিয়া মাজতে দি দিছোঁ আৰু এতিয়া ল'ৰা মোমায়েকৰ লগত হেনো ফুৰিবলৈ যায়, তাকে এতিয়া ৰেডি হৈছে। তাৰ ৰেডি হোৱা ষ্টাইলটো দেখিলেনে নাই? একেবাৰে খঙত একেবাৰে ৰেডি হৈছে আৰু তাৰ পাছত আৰু আমিও লাহেকৈ কীৰ্তনলৈ বুলি ওলালোঁ, খাই বৈ আজৰি হয়। মই আৰু মোৰ পাছফালে শাহুমা আহি আছে, আৰু লগতে মোৰ মাও ওলাব বাৰু এতিয়া। আমি কীৰ্তনলৈ বুলি ওলালোঁ। আৰু আমি মাহত এবাৰ বা দুবাৰ কীৰ্তন কৰোঁ। আমি মানে আচলতে নেপালী সম্প্ৰদায়ৰ মানুহ, হয়তো বহুতে জানেই বাৰু, তথাপিতো আৰু এবাৰ কৈছোঁ আৰু কীৰ্তনে চিৰ্তনে আমি অকণমান ফুৰোঁ। ভাল লাগে দিয়কচোন, মনটো নভজে কীৰ্তন কৰি অকণমান আৰু লগতে ময়ো অকণমান গাই দিছোঁ আৰু কীৰ্তন দুই এটা লগতে সহযোগ কৰি দিছোঁ আৰু। বন্ধুসকল, মোৰ ব্লগটো আজি ইমানতে সামৰণি মাৰিবলৈ ওলাইছোঁ। যদি কিবা এটা অকণমানো ভাল লাগে, লাইক এটা কৰি শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, বাই।